নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বহুত ইন্টাৰেষ্টিং ৰেচিপিটো আপোনালোকে দেখিছে মই কলেৰে বনাম আমি বহুতে কল খাই ভাল পাওঁ কিন্তু কিছুমান এনেকুৱা লোকো আছে যোনে কল খাই বেয়া পায় সাধাৰণতে কিছুমান লৰা ছোৱালীয়ে ফলমূল খাব নিবিচাৰে কল খাব নিবিচাৰে সো আমি এই ৰেচিপিটো যদি আপোনালোকে তেওঁলোকক বনাই দিয়ে তেওঁলোকে নিশ্চয় কল খাব পাৰিব সো বলক ৰেচিপিটো ষ্টাৰ্ট কৰো এয়া প্ৰথমতে মই কল 4টা লৈছো আৰু কলগিটা মই গুছাই লৈছো আপোনাৰ যদি কলখিনি অকমান ৰহিও যায় কিতবা ৰহি গলে কলটো আপোনালোকে খাবলৈ ইচ্ছা নকৰে তেনেকুৱা কলখিনি ইউজ কৰিও আপোনালোকে এনেকে বনাব পাৰে ময়ো ইয়াতে প্ৰায় মোৰ কলখিনি অলপ ৰহি গৈছে এয়া মই কলখিনি গুছাই লৈছো তাৰ পাছত মই ইয়াতে কলখিনি টুকুৰা টুকুৰকে কাটি লৈছো এয়া মই কলখিনি ধুনিয়াকৈ কাটি ললো এই কলখিনি এতিয়া মই চপিং বৰ্ডৰ পৰা বাটি এটাত ট্ৰান্সফাৰ কৰি ললো এতিয়া মই কলখিনি ভালকৈ এলুমিনিয়াম ফয়েলেৰে ঢাকি দিছো আপোনালোকে যদি টেমা এটাত থৈ দিয়ে ঢাকন লগা টেমা এটাত থৈ দিলেও হ'ব আৰু এইখিনি মই প্ৰায় 3 ঘণ্টা মান ফ্ৰিজত থৈ দিম ফ্ৰিজৰ যোনটো আইচ বক্স হয় তাৰ ভিতৰতে থম 3 ঘণ্টাৰ পাছত মই বাটিটো উলিয়াই আনিলো আৰু ইয়াৰ ভিতৰত এটা কলখিনি চাম কলখিনি এতিয়ালৈকে বহুত ঠাণ্ডা হৈ যাব লাগে এয়া কলখিনি ধুনিয়াকৈ ফ্ৰিজ হৈ গৈছে একদম ঠাণ্ডা আৰু টান হৈ গৈছে অলপ এতিয়া মই এইখিনি মিক্সাৰ ব্লেন্ডাৰত ট্ৰান্সফাৰ কৰি লৈছো ইয়াতে মই দিছো অকমান ফ্ৰেশ ক্ৰীমটো দিলে মানেহে ইয়াৰ টেষ্টটো খাই ভাল লাগিব তাৰ পাছতে আপোনালোকে যদি অকমান বেছি মিঠা খাই ভাল পায় মিঠাৰ কাৰণে 2 চামুচ মৌজুলৰ ৰস দিব পাৰে মই ইয়াতে 2 চামুচ মৌজুলৰ ৰস দি দিছো যদি আপোনালোকৰ কলখিনি আগৰ পৰাই বহুত বেছি মিঠা থাকে তেতিয়া হলে মৌজুলৰ ৰসটো নিদিলেও হ'ব মই ইয়াতে চেনিৰ অকমানো ব্যৱহাৰ কৰা নাই কিন্তু আপোনালোকে মৌজুলৰ ৰসৰ হলনি 2 চামুচ চেনিৰ ব্যৱহাৰো কৰিবলৈ পাৰে এতিয়া এইখিনিক ধুনিয়াকৈ মিক্সাৰ ব্লেন্ডাৰত ব্লেন্ড কৰি লম এয়া চাওক এইখিনি এতিয়া আমি আকৌ বেলেগ এটা টেমাত ভৰাই কিনে 6 ঘণ্টা নহলে পাৰিলে গুটে ৰাতি থৈ দিম এয়া মই ইয়াতে টেমা এটা লৈছো এইখিনি ইয়াতে ভৰাই লৈছো ইয়াতো মই আগৰ নিচিনাকৈ এলুমিনিয়াম ফয়েলেৰে প্ৰথমতে ঢাকি লৈছো তাৰ পিছত মই ওপৰত ঢাকনিখন লগাম এলুমিনিয়াম ফয়েলৰ হলনি আপোনালোকে পলিথিন ইউজ কৰিব পাৰে এলুমিনিয়াম ফয়েলেৰে মই এই কাৰণে ঢাকি লৈছো যাতে ইয়াৰ ভিতৰত পানী পৰি নাযায় ফ্ৰিজৰ ভিতৰৰ পৰা এতিয়া 6 ঘণ্টাৰ কাৰণে ডিপ ফ্ৰিজত থৈ দিম এতিয়া 6 ঘণ্টা হৈ গল মই এইখিনি উলিয়াই আনিলো ফ্ৰিজৰ পৰা প্ৰায় 7 ঘণ্টাই হ'বলে হলহি আহকচোন চাও আমাৰ কলেৰে বনোৱা আইচক্ৰীমখিনি কিদৰে তৈয়াৰ হৈছে এয়া চক একদম পুৰা ৰেডি হৈ গল ধুনিয়াকৈ উলিয়াই কিনে খোৱাৰহে কথা আৰু এয়া মই ধুনিয়াকৈ আইচক্ৰীমখিনি উলিয়াই লৈছো আৰু প্লেটত সজাই লম এতিয়া চক কি ধুনিয়া লাগিছে আৰু খাবলৈ নিশ্চয় মন গৈছে চাগে সৰু ল'ৰা ছোৱালী এনেদৰে যদি কলেৰে আইচক্ৰীম বনাই দিয়ে খাবলৈ খুবেই ভাল পাব টেষ্টিটো হয় লগতে হেলদিও হয় ওপৰত মই অকমান চকলেট সিৰাপ ইউজ কৰিছো ডেকোৰেচনৰ কাৰণে আৰু অকমান কাজু বাদামৰ টুকুৰা টুকুৰ কাটি দি দিছো এয়া আমাৰ কলেৰে বনোৱা আইচক্ৰীম ৰেডি একেবাৰে হেলদি লগতে টেষ্টি আপোনালোকে নিজৰ লৰা ছোৱালীক আৰু নিজেও এনেদৰে এবাৰ হলো আইচক্ৰীম বনাই খাই চাব গৰমৰ দিনত খাই খুবেই ভাল পাব আৰু যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিওত লগ পাম তেতিয়ালৈকে আহিছো ধন্যবাদ